5 বেডেড আইচিউ এটা উদ্বোধন কৰা হৈছে আমাৰ হয়তো কিছু কৰ্মচাৰী কণ্টেক্সুৱেল আছিলে এই কণ্টেক্সুৱেল থকাৰ কাৰণে তাৰ কাৰণে আমি যি ফাণ্ড লাগে সেই ফাণ্ডখিনিৰ কাৰণে আমি ঊৰ্ধ্বতম মহললৈকে আমি লিখিছোঁ আৰু সেই ফাণ্ডখিনি যেতিয়াই ৰিলিজ কৰি দিয়ে তাৰপিছতে আমি মেন পাৱাৰখিনি পালে আমি 5 বেডেড আইচিউটো ধুনীয়াকৈ চলাব পাৰিম বুলি আশা কৰিছোঁ আগতে কিছুদিন চলিছিলে কিন্তু কথা হৈছিলে কি আমাৰ কণ্টেক্সুৱেল যিখিনি কৰ্মচাৰী দিয়া হৈছে তেখেতসকলৰ তাৰমানে সময়খিনি আঁতৰি গৈছে তাৰমানে কিয় সেই 6 মাহলৈ মাত্ৰ আমাৰ ফাণ্ডটো দিছিলে কিন্তু এতিয়া আমি ফাণ্ড লিখিছোঁ ফাণ্ডখিনি দিলে আকৌ আমি সেইটো কৰ্মক্ষম কৰিম সেই কৰ্মচাৰী আছে কিন্তু যিকেইজন কৰ্মচাৰী লাগে সেইকেইজন কৰ্মচাৰী নহ'লে সেইটো চলোৱা অলপ অসুবিধা সেই কি বিভাগৰ মানে বিশেষকৈ টেকনিচিয়ান লেবৰেটৰী টেকনিচিয়ান আইচিউ টেকনিচিয়ান সেইখিনি নাই এতিয়া তাৰমানে সেইখিনি কণ্টেক্সুৱেল আছিলে 6 মাহৰ কাৰণে এইখন আমি ভাবিছোঁ তেখেতে আশা দিছে অচিৰে বোধ হয় তেখেতসকলে আমাৰ ফাণ্ডটো দি আৰু সেইখিনিকে আমি চলাই দিম তেতিয়া